মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটায়ে ভালে কুশলে আছা। আজি আমি কথা পাতিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস বিষয়ৰ ৩ নং অধ্যায় মোৱামৰীয়া গণবিদ্ৰোহ। এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। তাৰ আগতে তোমালোকৰ সুবিধাৰ্থে অতি চমুকৈ এই পাঠটিৰ কিছুমান কথা তোমালোকক অৱগত কৰাই লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ পাঠটিৰ নাম হ'ল মোৱামৰীয়া গণবিদ্ৰোহ। আচলতে মোৱামৰীয়া শব্দটো মায়ামৰা শব্দৰ পৰা আহিছে, যিটো এখন বৈষ্ণৱ ধৰ্মৰ সত্ৰৰ নাম। তোমালোকে জানা, আহোম ৰজা স্বৰ্গদেউ লক্ষীসিংহৰ দিনত এই বিদ্ৰোহ আৰম্ভ হৈছিল। এই বিদ্ৰোহ অসমৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পৰিঘটনা। মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। শ্ৰী শ্ৰী শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত বৈষ্ণৱ সত্ৰসমূহ 4টা সংহতিত ভাগ বিভক্ত হৈছিল। মৰাণসকলৰ উপৰিও কছাৰী, চুতীয়া, আহোম আৰু কৈৱৰ্তসকলৰ মাজতো এই সত্ৰ বহুত জনপ্ৰিয় আছিল। এই বিদ্ৰোহ আছিল একচুৱেলি সাধাৰণ প্ৰজা আৰু আহোম ৰাজশক্তিৰ মাজত। এই বিদ্ৰোহ আহোম স্বৰ্গদেউ লক্ষীসিংহৰ দিনত আৰম্ভ হৈ 1769 চনৰ পৰা 1805 চনলৈ প্ৰায় 35 বছৰ কাল চলি স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত অন্ত পৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আচলতে এয়া এক গণবিদ্ৰোহ আছিল। গণবিদ্ৰোহৰ অৰ্থ হ'ল সাধাৰণ মানুহখিনি যেতিয়া ৰজাৰ বিৰুদ্ধে বা ৰাজশাসনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ উঠে, তেতিয়া কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আৰু ইয়াৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে, সেই বস্তুটো আমি মোৱামৰীয়া গণবিদ্ৰোহৰ পৰা শিক্ষা ল'ব পাৰোঁ। এতিয়া ব'লা আমি এতিয়া পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰথমেই অতি চমু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তাৰ পিছত আমি দীঘলীয়া প্ৰশ্নবোৰ আলোচনা কৰিম। আজিৰ ভিডিঅ'টি অলপ দীঘলীয়া হ'ব পাৰে, তথাপিও তোমালোকে গোটেই ভিডিঅ'টো ভালদৰে এবাৰ চাবা আৰু ইয়াৰ পৰা তোমালোকে পৰীক্ষাত আহিব পৰাকৈ প্ৰশ্ন উত্তৰসমূহ যুগুত কৰিবা। ব'লা আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নটি হ'ল, মায়ামৰা কি? উত্তৰ: মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। সত্ৰ বুলিলে কি বুজা? আমি উত্তৰ লিখিম, সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। তাৰ পিছৰ প্ৰশ্নটি হ'ল, সংহতি কি? উত্তৰ: সংহতি হ'ল শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক 4টা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয়। মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? উত্তৰ: স্বৰ্গদেউ লক্ষীসিংহৰ দিনত। মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? উত্তৰ লিখিম আমি, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত। কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়? আমি উত্তৰ লিখিম, স্বৰ্গদেউ চুহুংমুং। চুৰুম্ফা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? আমি উত্তৰ লিখিম, গুৰু নিত্যানন্দদেৱক। ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? উত্তৰ লিখিম আমি, চতুৰ্ভুজদেৱ মহন্তক। আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। উত্তৰ: সোমদেউ। জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? উত্তৰ: আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? উত্তৰ: আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? আমি উত্তৰ লিখিম, কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল। কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? আমি উত্তৰ লিখিম, স্বৰ্গদেউ শিৱসিংহৰ দিনত। গাগিনী কোন? উত্তৰ হ'ব, মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? আমি উত্তৰ লিখিম, ৰমাকান্ত বা ৰমানন্দক। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? ইয়াৰ উত্তৰ হ'ব, 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? উত্তৰ হ'ব, শদিয়া আৰু নগাপাহাৰত। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? ইয়াৰ উত্তৰ লিখিম, সেই সময়ত লোণ বৰ দামী বস্তু আছিল, সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। উত্তৰ: মোৱামৰীয়া বিদ্ৰোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণো ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবোৰ হ'ল
ক আহোম ৰজা স্বৰ্গদেউ চুৰুম্পা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক ষড়যন্ত্ৰ কৰি বধ কৰা হৈছিল। ফলশ্ৰুতিত মোৱামৰীয়াসকল গুৰু হত্যাৰ প্ৰতিশোধ ল'বলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। খ স্বৰ্গদেউ গদাধৰ সিংহই আত্মগোপন কৰি ঘূৰি ফুৰা কালত মোৱামৰীয়া সত্ৰাধিকাৰসকলৰ ধন সম্পত্তি আৰু প্ৰতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্ৰানুষ্ঠানসমূহক ধ্বংস কৰি ধন সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলৰ কিছুমানক নিৰ্বাসন দিছিল আৰু প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাচাৰী কাৰ্যকলাপত মোৱামৰীয়াসকল ক্ষোভিত হৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি পূজা পাতি পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত ভকত আৰু সত্ৰাধিকাৰক ফুট দিয়াত মোৱামৰীয়াসকল অপমানিত হৈ আহোম ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মোৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যোগাইছিল। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয়। তাৰ কেইটামান কাৰণ হ'ল আহোমসকলে আৰম্ভণিৰে পৰা নিজস্ব ধৰ্ম পালন কৰি আহিছিল, কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতেই সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবদ মানিছিল আৰু সত্ৰবোৰ একোখন আহোম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ ক্ষমতা কৰ্তন কৰিবলৈ উঠি পৰি লাগিছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণনীয় অত্যাচাৰ চলোৱা হৈছিল। তিষ্ঠিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। স্বৰ্গদেউ শিৱসিংহৰ দিনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি ক্ষুদ্ৰ সত্ৰাধিকাৰসকলৰ লগত এক প্ৰকাৰ মনোমালিন্য সৃষ্টি কৰিছিল। এটা সময়ত ৰজাৰ আজ্ঞামতে ক্ষুদ্ৰ মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফুট ল'বলৈ বাধ্য কৰোৱা হৈছিল। আহোমৰ এনেবোৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন আৰু অত্যাচাৰৰ ফলেই আছিল মোৱামৰীয়া বিদ্ৰোহৰ উল্লেখনীয় কাৰণ। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব ভাষাত মতামত দাঙি ধৰা। উত্তৰ পাইক প্ৰথাও মোৱামৰীয়া বিদ্ৰোহৰ বাবে বহু পৰিমাণে দায়ী আছিল, কাৰণ আহোমৰ ৰাজত্বকালত প্ৰতিজন পুৰুষ নাগৰিকে আছিল একোজন পাইক। দেশত পাইকৰ সংখ্যা হ্ৰাস পাই অহাত বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত পূৰ্বতে চলিত 4জন পাইকৰ ঠাইত 3জন পাইকেৰে এটিকে গোট গঠন কৰাত প্ৰতিজন পাইকে বছৰত 4 মাহ পাইক খাটিবলগীয়া হৈছিল। প্ৰতিজন পাইকৰে ওপৰত এমাহকৈ শ্ৰমৰ বোজা বৃদ্ধি পোৱাৰ ফলত কৃষি অৰ্থনীতিৰ প্ৰভূত ক্ষতি হৈছিল। শাৰীৰিক শ্ৰম শোষণৰ এনে নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল। খ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰজাসকলে সততে 2 ধৰণৰ কৰৰ বোজা মূৰ পাতি ল'বলগীয়া হৈছিল। তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰ পাহাৰৰ ডলা জনজাতীয়সকলকো পচাৰূপে এবিধ কৰ আদায় দিবলগীয়া হৈছিল। এই ধৰণৰ কৰৰ বোজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আহোম প্ৰজাসকলকো অসন্তুষ্ট আৰু অতিষ্ঠ কৰি তুলিছিল। গ আহোম চৰকাৰে ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এইদৰে পাইকৰ ভাগ দুটা হ'ল কাৰী পাইক আৰু চমুৱা পাইক। ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱা পাইককে চমুৱা বোলা হৈছিল। কাৰী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল। চহকী পৰিয়ালৰ লোকে ৰজাঘৰত ধনবিধ জমা দি কাৰী পাইকৰ পৰা চমুৱা তথা ভদ্ৰলোকৰ শ্ৰেণীলৈ উন্নীত হ'ব পাৰিছিল। ফলত দুখীয়া কাৰী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি পাইছিল। সমাজত তেওঁলোকৰ মান মৰ্যাদা বোলা বস্তুটো নাছিল। তেওঁলোক আছিল কেৱল শ্ৰম কৰা যন্ত্ৰ। ফলত দেশত সামাজিক দ্বন্দ্ব সংঘাত বৃদ্ধি পাইছিল, যাৰ পৰিণামস্বৰূপে তেওঁলোকে প্ৰজা বিদ্ৰোহৰ অংশীদাৰ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। উত্তৰ মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজত্বকালত দেখা দিয়া এক দীৰ্ঘদিনীয়া মাৰাত্মক বিদ্ৰোহ, যিয়ে আহোম ৰাজশক্তি লুলুক ঢুলুক কৰাৰ লগতে অসমত আহোম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অৰ্থনৈতিক এই দুটা ভাগত আলোচনা কৰিব পাৰি। ক ৰাজনৈতিক ফলাফল। ৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্ৰোহৰ সময়ৰ পৰাই আহোম ৰাজশক্তি ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ৰজাৰ 3জন প্ৰধান বিষয়া যেনে বুঢ়াগোহাঁই,
বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই শক্তিশালী হৈ উঠে। পিছলৈ আহোম ৰজাসকল সিহঁতৰ হাতৰ পুতলাত পৰিণত হয়। শাসনৰ বৰমূৰীয়া তিনিজন গোহাঁইৰ মাজতো ক্ষমতাৰ বাবে অৰিয়াউৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লোৱাত সাধাৰণ প্ৰজাৰ দুখ দুৰ্গতি বৃদ্ধি পায়। আহোম ৰাজশক্তিৰ দুৰ্বলতাৰ সুযোগ লৈ নিজ স্বাৰ্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশৰ পৰা মানসকলক আমন্ত্ৰণ কৰি আনে। মানৰ আক্ৰমণ আহোম ৰাজশক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহোম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মোৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ'ল এই মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়। ক অৰ্থনৈতিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমৰ অৰ্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু সাধাৰণ প্ৰজা অৰ্থনৈতিক শোষণৰ বলি হ'বলগীয়া হৈছিল। ফলত সিহঁতৰ দুখ দুৰ্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কৰ্মপটু মোৱামৰীয়াসকলৰ বহুসংখ্যক বিদ্ৰোহত প্ৰাণ আহুতি দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কৰ্মপটু লোকৰ অভাৱ হৈ দেশখন অৰ্থনৈতিক দিশত ভাগি পৰিছিল। মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দিয়া। উত্তৰ: অসমত মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্ৰোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক'ব পাৰি। তাৰ কাৰণ কেইটামান হ'ল: ক মোৱামৰীয়া বিদ্ৰোহসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহ নামৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰি ভিটাত দফলা বহতীয়াসকলে তাঁতী নামৰ এজনক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল। মাজুলীত মোৱামৰীয়াসকলে ৰজা পাতিছিল হাওহা নামৰ এজন ডেকাক আৰু বেংমৰাত হাতীচুংগী মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গোৱৰ্ধক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল। শদিয়াত খামতিসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল। এনেদৰে তিনিবাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত আহোম শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল। এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আহোঁ। মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা? উত্তৰ: 1788 চনৰ মোৱামৰীয়া বিদ্ৰোহ দমনত কেপ্টেইন ৱেলছৰ বিশেষ অৱদান আছে বুলি ক'ব লাগিব। কাৰণ মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজশক্তিৰ বাবে প্ৰচণ্ড সহিব নোৱাৰা আঘাত। এই যুদ্ধত পৰাজিত হৈ আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাবলগীয়া হয়। কিন্তু গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিংহ আশ্ৰয়গৃহতো কৈৱৰ্ত সম্প্ৰদায়ৰ কিছুমান লোকে জুই লগাই দিয়াত ৰজাই গুৱাহাটীৰ পৰাও পলাবলগীয়া হয়। ৰজাই ব্ৰহ্মপুত্ৰদি ভটিয়াই যাওঁতে আধা বাটতে বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পায়। নিজৰ ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় ভিক্ষা কৰে। তেতিয়া ৰজাই ৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ উভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্টেইন ৱেলছৰ বাহিনী আৰু ৰজাৰ সৈন্য বাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাঁৱৰ হিন্দুৰা হাজৰিকা আৰু উত্তৰ কামৰূপৰ বীৰ দত্ত পৰাজিত হয়। গুৱাহাটীৰ বিদ্ৰোহ দমন কৰি কেপ্টেইন ৱেলছে উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্ৰা কৰে। ব্ৰিটিছ বাহিনী আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মিলিত বাহিনীয়ে মোৱামৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্ৰায় 6 বছৰ পিছত মোৱামৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰি গৌৰীনাথ সিংহ পুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়। সেয়া ক'ব পাৰি মোৱামৰীয়া বিদ্ৰোহ দমনত কেপ্টেইন ৱেলছ সম্পূৰ্ণৰূপে সফল হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। উত্তৰ: কেপ্টেইন ৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ছাৰ জন চুৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা 18 শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু 5 গৰাকী প্ৰতাপী মন্ত্ৰীসকলৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াউৰিৰ ঘটনা সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচল অৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। ৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত ব্ৰিটিছ সৈন্য কৃতকাৰ্য হোৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে। ৱেলছে অসম আৰু বংগদেশৰ মাজত চলা আমদানি আৰু ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় 90,000 টকাৰ শুল্ক আদায় কৰিছিল। আমদানিকৃত বস্তুবোৰৰ ভিতৰত লুনেই আটাইতকৈ উল্লেখযোগ্য আছিল। বংগদেশৰ পৰা বছৰি প্ৰায় 1,20,000 মোন লুন আমদানি কৰা হৈছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপাদন হোৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল পাণ, লা, লু, সোণ আদি উৎপন্ন হৈছিল। সেই সময়ত
গুৱাহাটী এখন আহল বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ জুৰি বিস্তৃত আছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বৰ্ণনা দিছিল। ইয়াৰ পৰিসীমা প্ৰায় 20 মাইলমান হ'ব। নগৰৰ দাঁতি কাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটি ৰজা আৰু ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰ নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বৰ্যশালী দেশ আছিল। অতিৰিক্ত অতি চমু প্ৰশ্ন উত্তৰ। মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত? উত্তৰ কাল সংহতি। কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক ভগাৰজা চুৰুম্ফাৰ দিনত হত্যা কৰা হৈছিল? উত্তৰ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক। বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল? উত্তৰ গদাধৰ সিংহৰ নিৰ্দেশত। চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কোনে দুৰ্ব্যৱহাৰ কৰিছিল? উত্তৰ গদাধৰ সিংহই। মোৱামৰীয়া মহন্তক কাৰ নিৰ্দেশ মৰ্মে বলিৰ ফুট ল'বলৈ বাধ্য কৰা হৈছিল? শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত। শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল? বংগদেশৰ নদিয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত। কীৰ্তিচন্দ্ৰ কোন সত্ৰৰ শিষ্য আছিল? দিহিং সত্ৰৰ শিষ্য। মোৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল? আহোম শাসনৰ অন্ত পেলোৱা। ৰমানন্দ বা ৰমাকান্তৰ দেউতাকৰ নাম কি? উত্তৰ নাহৰখোৱা। কোন মণিপুৰী ৰাজকুঁৱৰীয়ে আহোমসকলক সহায় কৰিছিল? মণিপুৰী ৰাজকুঁৱৰী কুৰংগনয়নীয়ে। লক্ষীসিংহৰ পুতেকৰ নাম কি? গৌৰীনাথ সিংহ। ঘনশ্যাম বুঢ়াগোহাঁইৰ পুতেকৰ নাম কি? উত্তৰ লাৰী গোহাঁই বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আন এটা নাম কি? লাৰী গোহাঁই বুঢ়াগোহাঁই। ইংৰাজ সৈন্যবাহিনীক অসমলৈ আহোঁতে কোনে নেতৃত্ব দিছিল? কেপ্টেইন থমাছ ৱেলছে। ইংৰাজ সামৰিক সৈন্যবাহিনীটোত অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল? উত্তৰ 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আছিল। ৰজা গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত কেতিয়া বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰ 1793 চনৰ 8 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল। কেপ্টেইন ৱেলছ অসমলৈ অহাৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছৰ উত্তৰসূৰী ছাৰ জন চচাৰে গ্ৰহণ কৰা নীতিটো কি আছিল? পৰাজয়ত হস্তক্ষেপ বিৰোধী নীতি। গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1795 চনত। কিমান চনত কাছাৰত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ 1805 চনত। বেংমৰাৰ বৰ্তমান নাম কি? উত্তৰ তিনিচুকীয়া। অসমৰ মানুহে বেহা বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল? উত্তৰ সোণ আৰু নিমখ। পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ স্বৰ্গদেউ প্ৰতাপ সিংহই। কোনজন ৰজাৰ ৰাজত্বকালত সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰা হৈছিল? উত্তৰ গদাধৰ সিংহৰ ৰাজত্বকালত। ৰাণী ফুলেশ্বৰী কোন আছিল? উত্তৰ শিৱসিংহৰ পত্নী। বৰৰজা উপাধি কোনে লৈছিল? উত্তৰ ৰাণী ফুলেশ্বৰীয়ে। চমুৱা কাক কোৱা হৈছিল? উত্তৰ ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱা পাইকক চমুৱা বোলা হৈছিল। কোন চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ 1782 চনত। অসমলৈ মানসকলক কোনে আমন্ত্ৰণ কৰি আনিছিল? উত্তৰ বদনচন্দ্ৰ বৰফুকনে। মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 3 বাৰ। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কেপ্টেইন ৱেলছৰ নেতৃত্বত কিমানজন সৈনিক আছিল? উত্তৰ প্ৰায় 550 জন সৈনিক আছিল। সত্ৰসমূহৰ ভাগ চাৰিটা কি কি? সত্ৰসমূহৰ ভাগ বা সংহতি চাৰিটা হ'ল ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। অসমৰ চাৰিটা জনজাতিৰ নাম লিখা। অসমৰ চাৰিটা জনজাতিৰ নাম হ'ল কছাৰী, চুতীয়া, আহোম আৰু কৈৱৰ্ত। অসমত মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ চলিছিল? প্ৰায় 35 বছৰ কাল, 1769 চনৰ পৰা 1805 চনলৈ। আহোমসকলৰ ৰাজত্বকালত থকা পাইক প্ৰথা দুবিধৰ নাম লিখা। উত্তৰ আহোমসকলৰ ৰাজত্বকালত থকা পাইক প্ৰথা দুবিধৰ নাম হ'ল কাৰী পাইক আৰু চমুৱা পাইক। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমলৈ ইংৰাজসকলৰ আগমন কেতিয়া হৈছিল? আমি উত্তৰ লিখিম অসমলৈ ইংৰাজসকলৰ আগমন আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত 1792 চনত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল স্বৰ্গদেউ প্ৰতাপ সিংহই উদ্ভাৱন কৰা দুটা প্ৰশাসনীয় ব্যৱস্থাৰ নাম লিখা। উত্তৰ পাইক প্ৰথা আৰু পচা প্ৰথা। উজনিত মোৱামৰীয়া বিদ্ৰোহৰ সুযোগ লৈ স্বাধীনতা ঘোষণা কৰা আহোমৰ কৰতলীয়া ৰাজ্য দুখনৰ নাম লিখা। উত্তৰ নদুৱাৰ আৰু দৰং ৰাজ্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হৈছে, কিন্তু তোমালোকে প্ৰয়োজনত লাগে ভিডিঅ'টো পজ কৰি কথাবিলাক ভালকৈ শুনি ল'বা বা বহীত নোট কৰি ল'বা। আৰু দ্বিতীয়তে যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে কমেণ্টত মোক নিশ্চয় জনাবা বুলি মই আশা কৰিলোঁ। আগলৈ তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক শ্বেয়াৰ নিশ্চয় কৰিবা। তোমালোকৰ মংগল হওক, তোমালোকে পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰস্তুতি লোৱা, এই কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।